হাই গাইছ নমস্কাৰ। কি খবৰ আপোনালোকৰ? খবৰ ভাল না? মানে আজি বহুত দিনৰ মূৰত লগ দাং বুলি ভাবিলোঁ। মই এতিয়া আহিছোঁ পথাৰত, দেখছে না কাম বন কৰি গা চা ধুই আজৰি হ'লোঁ। মানে এতিয়া সন্ধিয়া বাৰ হ'ল, 3-4মান বাজিলে চাগে। এতিয়া মই গা চা ধুই মানে আজি ক'ৰবাত ফুৰিব যাম। মই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ক'ত ফুৰিব যাম। এই দেখছে না বেহাৰখিনি মানে আৰম্ভণিৰ পৰা আপোনালোকক এই বেহাৰখিনি দেখুৱাইছোঁ। কাট পৰা সময়লৈকে আপোনালোকক দেখাম, চাই থাকব গাইছ। মানে এইখিনি মানুহ তাতে হ'লে আমাৰ মানে আৰু কি ধুনীয়া ধুনীয়া ফুল আছে, আপোনালোকক দেখাং ৰ'ব। এইটো দেখছে না আৰু পুখুৰী দেখাং ৰ'ব কি ফুল আছে। এইটো বাবু পৰব গুণ সৰু ছোৱালী আৰু এইটো এটা আপোনালোকক ফুলগেলা দেখাং আহক। কি ধুনীয়া ফুল। এতিয়া দেখছে না গাইছ, আমাৰ ঘৰতে মানে ইয়াৰ ঘৰতে হেৰি বনাইছি, মানে বেহাৰ ৰুইছি। এই দেখছে না এই ফুল ৰুইছি, এই বেঙনা ৰৈছে, এই জ্বালা এই দেখছি না গাইছ, কৰ্দৈ জ্বালা, এই কৰ্দৈ জ্বালা কি ধুনীয়া ধুনীয়া মানে জবা ফুল। কোন এই জবা ফুল এইছ জবা ফুল, এই জবা ফুল এই গেন্দে ফুল, এই গেন্দে ফুল। বড়ো মানুহ মানে এইবিলাক গাছ দেখছি না, এইবিলাক কি বুলি কয় সিজু। বৰষা এইবিলাক সিজু গাছ, সিজু এইবিলাক দেখছি না সিজু গাছ। ইয়াৰ মেইন ৰহস্যটো আপোনালোকে যদি জানে, মানে বড়ো মানুহৰ পূজা দেয় এইবিলাক মানে সিজু গাছ মেইন বুলি কয় মানুহে। ইয়াৰ কাৰণটো কি আপোনালোকে মোক জনাব গাইছ। আছে না এটা নামঘৰ আং नोंखों কি नोंखों ओंखों देखो आं ओंखों जाबाय তাৰমানে কি? মই ভাত খালোঁ। তাৰপাছত মা খালাম দেই মানে কি? কি কৰি আছে? আনা নিছে কি কি মায়ে थांलायदों মানে কি? তুমি ক'ত যাব লৈছা? আচ্ছা থেংক ইউ। এইজনী হৈছোঁ মই মানে নিজৰ কাপোৰ কিমান পিন্ধিম সেই বুলি ভাবি শাহুমাৰ পাটৰ কাপোৰযোৰ আনিলোঁ আৰু নিজৰ গাত আলি ল'লোঁ, মানে পিন্ধি ল'লোঁ। আৰু মোৰ হট পিংক ব্লাউজটো পিন্ধি ল'লোঁ। এতিয়া এইজনী হৈছোঁ মই, গোটেই লুকটো আপোনালোকক দেখাই দিলোঁ। এতিয়া আমি বাৰ্থডে খাব যাওঁ, আহক গাইছ। এই যাই কিনে কেক মানে পায়স গল্লা চব দিলাক। আৰু এইটো হৈছে বাৰ্থডে লোকেশ্যন। আমি মানে মই মানে কেক কাটাৰ পিছত যাই পালোঁ। এইটো হৈছে মোৰ একমাত্ৰ পুত্ৰটো, মানে বেলুন খেলি আছে এতিয়া বৰ্তমান। তাক বোলে বেলুন লাগে বোলে আনি দিলাক। এইটো হৈছে শাহুমা, মই মামী, মানে এওঁৰ মামী। আৰু এইটো হৈছে এওঁ বাপেক পুতেকে কিবা কথা পাতি আছে মনে মনে। আমি এইবাৰ মনোযোগ দিনা, আমি মুঠতে গাইছ কথা পাতবা লাগে, মেল পাতবা লাগে। আমি গোটেইকেইটাই সেয়ে জানো, এই আমি মেল পাতা সৰু মমি মাজু মমি গোটেইকেইটাই মেল পাতি আছোঁ। আৰু এইটো মই মাজে মাজে আইনাত দেখি আছোঁ লুকটো। মোক মানে কেম্বা দেখাইছে না ভাল দেখাইছে, নিজকে চাই আছোঁ মুখখন। আৰু এইটো হৈছে মানে বাৰ্থডে মোৰ ভাগিনৰ বাৰ্থডে হৈছে, আপোনালোকক কৈ নাছিলোঁ। এইটো হৈছে মানে ডাঙৰ ল'ৰাটো, তাৰ মাক। এইটো হৈছে কিবা কথা পাতি আছে। বাৰ্থডে গালৰ মাক মামী আৰু গাইছ ডাউন কৈ আছে বাৰ্থডেত মানে ভিডিঅ'টোত আমাক দেখাবা, মানে আমিও দেখাবা চাম বুলি ৱেটিং কৰি আছোঁ। আহক গাইছ, মুঠতে ভিডিঅ'টো চাই থাকক, আপোনালোকে স্কিপ নকৰিব। গতিকে গাইছ ভিডিঅ'টো ইমানেই আছিল। আমি এতিয়া বিয়ানী মেলটো আপোনালোকক বাই বাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল বটনটো বাজাই দিব, মানে ঘণ্টাটো বাজাই দিব, তেতিয়াহে ভিডিঅ' গলা পাই থাকিব। বাই বাই গাইছ।